সকলোলৈ নমস্কাৰ জনাইছো। আজি একেলগে দুটা কবিতা আবৃত্তি কৰিম, সৰু সৰু বেছি। তাৰ আগতে এটা অনুৰোধ জনাইছো, মোৰ ইউটিউব চেনেলটো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। প্ৰথম কবিতাৰ শিৰোনাম মই যুদ্ধৰ সৈনিক। মই যুদ্ধৰ সৈনিক, মোক দেখি এন্ধাৰত শত্ৰুবোৰে লুকাই লুকাই মোক চায়। মই যুদ্ধৰ সৈনিক, যুদ্ধ কৰোঁ মোৰ বাবে, যুদ্ধ কৰোঁ আপোনাৰ বাবে। মই যুদ্ধৰ সৈনিক, যুদ্ধক্ষেত্ৰত আপুনিও যুদ্ধ কৰে, কৰে যুদ্ধ আপোনাৰ পঞ্চ ইন্দ্ৰিয়ই। মই যুদ্ধৰ সৈনিক, মোৰ লগত সমানে সমানে শত্ৰুৰ তয়াময়া ৰং। মোৰ মন বিচলিত কৰি শত্ৰুৱে মোক হৰ মাৰে। মই যুদ্ধৰ সৈনিক, যুদ্ধ কৰোঁ পঞ্চ ইন্দ্ৰিয়ৰ সৈতে, যুদ্ধ কৰোঁ শত্ৰুৰ সৈতে। নমস্কাৰ। দ্বিতীয়টো কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। চৰম শাস্তি ভুগি এটা ইনচুলিনৰ কাৰণে এজনী মা যেনেকৈ মৃত্যু হোৱাৰ পিছত সেই দুখ সহ্য কৰিব নোৱাৰি তেওঁৰ স্বামী ৰজনী খাৰঘৰীয়াই যেনেকৈ মৃত্যু কৰিলে, তেওঁলোকৰ ওপৰত এটা কবিতা। কবিতাৰ শিৰোনাম মোক ক্ষমা কৰিবি বোপাই। বহুদিন ধৰি শুব পৰা নাই, ইমান নিষ্ঠুৰ নে এই সময়। শুবও নিদিয়ে, খাবলৈও নিদিয়ে। আইৰ কোলাখনতো এতিয়া কেৱল বৰফৰ টুকুৰা। কোনে বুজিব হেৰুৱাৰ বেদনা? কিমান গধুৰ হয় বিষাদী যন্ত্ৰণা। কাক কৰো বিশ্বাস? সকলোৱে দেখোন জিকাফুলীয়া হওক। মনত কিহবাৰ খুধুৱনি, পোৱা নোপোৱাৰ বেজাৰ। সেউজীয়া আছিল আমাৰ আশাবোৰ। নিষ্ঠুৰ বাস্তৱে কাঢ়ি নিলে সকলো মৌলিক অধিকাৰ আৰু মানৱতাৰ অধিকাৰ। আমি এই পৃথিৱীক লজ্জিত কৰিছো নহয়নে? মুখখন লুকুৱাই ৰাখি ধিক্কাৰ উপজিলৈ এই জীৱনটোলৈ। পৃথিৱীৰ সন্তান বুলি বিশ্বাসেই হোৱা নাই। পোহৰ দেখিলে ভয় খাওঁ, জংঘলত হেনো পোহৰৰ প্ৰয়োজন নাই। এতিয়া আমি অন্ধাৰৰ ৰজা, জিলিকি উঠিছে কপালত আমি বিশ্বাসঘাতক, মানৱতাৰ আকৃতিৰ এক দানৱ। তোমাৰেই সন্তান, তুমিয়েই জন্মদাত্ৰী। তথাপি তোমাৰ ওপৰতে আমাৰ অত্যাচাৰ। লাজ নাই আমাৰ, নিলাজ। ধিক্কা লাগিছে অ', ধিক্কা লাগিছে এই মনুষ্য জীৱন। নমস্কাৰ, ধন্যবাদ।